আইমনু মই তোমালৈ কিবা এটা আনিছোঁ এইয়া এইটো কি হয় চিকেন চিকেন থ্যাংক থেংক ইউ ইউ ৱেলকাম থেংক ইউ বোলে হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আছে মোৰো ভাল বহুত দিন হ'ল আপোনালোকৰ মাজলৈ ভিডিঅ' দিবই পৰা হোৱা নাই স্বাগতম জনাইছোঁ স্মিতা চুতীয়াৰ অন্য এটি ভিডিঅ'লৈ তো এইকেইদিন অৱশ্যে বিহু বুলি ব্যস্ততাও বেছি কাপোৰ কানিৰ পৰা ধোৱা মেলা কৰি আদি কৰি গোটেই বিহুৰ পিঠা পনা বনোৱালৈকে আৰু দেখিব পাৰিছি গোটেইবিলাক মানে কাপোৰ কানি ধুই মেলি থৈ দিছোঁ জাপি থৈ দিছোঁ আৰু আজি লগাম আৰু তেনেকৈ তাকে ভাবিলোঁ ব্যস্ততাৰ মাজত হ'লেও অকণমান কথাকে কওঁ পাতোঁ আনফালে এইফালে দেউতাক আৰু জীয়েকে খেলি আছে কি খেলিছা কি খেলিছা এফালে এফালে কৈ দিয়া আকৌ চবকে হাই কৈ দিয়া এই গাড়ীৰ ভিতৰৰ পৰা কৈ আছা ভালকৈ কোৱা হাই হাই সকলোলৈকে কৈ দিয়া সকলোলৈকে বিহুৰ শুভেচ্ছা যাচিলোঁ কি খেলিছা কি খেলিছা কি খেলিছা লুকা ভাকু দাদাই দেখোন লুকুৱাই দিছে তোমাক আকৌ তুমি আকৌ তেনেকৈ লুকাইছা এফালে দেউতাকে লুকুৱাই দিছে লুকুৱাব লাগে আকৌ আকৌ বিচাৰিবও লাগে গাড়ীৰ ভিতৰতে আৰু এফালে দেউতাক কালি আহি পালেহি কালি দেউতাক ঘৰলৈ আহিল তো দেউতাক অহাৰ লগে লগে আৰু বেলেগ আৰু কাকো নালাগে আৰু দেউতাকৰ লগতে পূৰা দিনটো মানে খেলি থাকিব বিচাৰে খেলি থাকে আৰু এনেকৈ তেনেকৈ দেউতাকক কেইবাদিনৰ মূৰতহে পায় সেইকাৰণে দেউতাক অহালৈকে আৰু কাকো দৰকাৰেই নাই দেউতাক হ'লে হৈ যায় আৰু চব দেউতাকে কৰিব লাগে খুৱাবও লাগে দেউতাকে গা ধুৱাব লাগে দেউতাকে চব আৰু দেউতাকে কৰিব লাগে আৰু এতিয়া ৰাতিপুৱা খাবলৈ কিবা এটা বনাই লওঁগৈ দেউতাক অৱশ্যে ভাত পানী খুৱাই মেলি পঠালোঁ দেউতা স্কুল গ'ল তো আমি ৰাতিপুৱাতে ভাত নাখাওঁ আৰু সেইকাৰণে আজি পালেং পৰঠাকে বনাম বুলি ভাবিছোঁ তো দেখাম আপোনালোকক চাব এতিয়া এই প্ৰথমতে লৈ লৈছোঁ মই পালেং ঘৰৰ পালেং দেই বাৰীৰ পৰা ছিঙি আনিছোঁ তো এতিয়া এইখিনি অকণমান 3-4 মিনিটমানৰ কাৰণে গৰম কৰি ল'ম মানে অকণমান উতল এটা আহিব দিম তাৰপাছত আৰু এইখিনি দেখাই আছোঁ আপোনালোকক কি কৰি আছোঁ আৰু এয়া মোৰ পালেং বইল হৈ গ'ল তো এতিয়া মিক্সি জাৰ এটা লৈছোঁ ইয়াতে এইখিনি দি দিম বেছিকৈ বইল নকৰিব নহ'লে পালেঙৰ সেইবিলাক ওলায়ে যাব সেইকাৰণে এনেই 2-3 মিনিটমানৰ কাৰণে অকণমান দি দিলে হৈ গ'ল এতিয়া মই এই মিক্সি জাৰটোত এইখিনি ভৰাই ল'লোঁ এইখিনি এতিয়া মই পিহি লওঁ তাৰপিছত দেখাই আছোঁ এয়া মোৰ এইখিনি গুড়ি কৰি লোৱা হৈ গ'ল ইয়াতে অকণমান পানী দি দিলোঁ পিচি লোৱা হৈ গ'ল আৰু এইখিনি এতিয়া ইয়াত লৈ লৈছোঁ এই এখন কাঁহী এখনত আটা অকণমান লৈ লৈছোঁ ইয়াতে এতিয়া দিম অকণমান নিমখ দিলোঁ নিমখ এইখিনি মই অকণমান গৰম পানী ব্যৱহাৰ কৰিলোঁ ইয়াত দিয়াখিনি এইখিনি এতিয়া আৰু ভালকৈ গোটেইখিনি মিক্স কৰি ল'ম ভালদৰে আৰু এয়া মোৰ আটা মঠি লোৱা হৈ গ'ল ইয়াতে দিম এতিয়া অকণমান ৰিফাইন মই ৰিফাইনটো দিলে ভাল পাওঁ মানে এনেকৈ মঠি লওঁতে অকণমান তেতিয়া অকণমান কোমল পাওঁ খাবলৈ সেইকাৰণে এতিয়া ৰিফাইনখিনিও ভালদৰে অকণমান মঠি ল'ম এনেকৈ ৰিফাইন দিয়াৰ পাছত এয়া হৈ গ'ল এতিয়া এইখিনি সৰু সৰুকৈ বইল কৰি লওঁ সৰু সৰু লাডু লাডু কৰি লওঁ আৰু তাৰপাছত পুৰি বনাম
এইখিনি এতিয়া বেলি কৰি লওঁ। এইখিনি ৰেডি হৈ গ'ল। এতিয়া বেলি কৰি লওঁ আৰু অকণমান এনেকৈ শুকান আটা লগাই লৈছোঁ। আৰু এই গোটেইখিনি একেলগতে মই বেলি ল'লোঁ। পেপাৰ এখন পাৰি আৰু থৈ লৈছোঁ ইয়াতে। এতিয়া এইখিনি বনাই লওঁ। আৰু আনফালে কেৰাহী এখনত তেল গৰম হ'বলৈ দিছিলোঁ। গৰম হৈছে আৰু এখন পৰঠা দি দিওঁ পুৰি। কি হ'ল শুন আৰু এতিয়া বনাই লওঁ। এয়া হৈ গ'ল। আনফালে পেপাৰ এখন পাৰি থৈ লৈছোঁ, নহ'লে মানে যোনখিনি এক্সট্ৰা তেল সেইখিনি তেতিয়া পেপাৰখনত লাগি যাব। নহ'লে বেছি তেল হৈ থাকিলে বেয়া পাওঁ খাবলৈ। আৰু এতিয়া গোটেইখিনি একেলগতে বনাই লওঁ আৰু ইফালে ইয়াৰ ৰেডি হৈ গ'ল। এতিয়া খাই লওঁ। এইফালে আমাৰ বেটি খাই আছে। অ'নো কেনেকুৱা লাগিছে খাবলৈ? টেষ্টি। কেনেকুৱা বনালোঁ? টেষ্টি বনালোঁ। এইটো কি কালাৰ? গ্ৰীণ কালাৰ। তুমি চব্জি লগাই খোৱা আকৌ। এয়া নোখোৱা নি? খাইছানে? এতিয়া সন্ধিয়াই হ'ব হ'ল আৰু তাকে বোলো লাড়ু কেইটামান বনাই লওঁ। পিঠা পনাটো কালি পৰহি কেইদিন বনাই থকাই হৈছে বাৰু। কালি মা মই মিলি দুইজনীয়ে নিমকি বনালোঁ আৰু কালি কেক বনালোঁ। মায়ে বনালে পিঠা। পৰহি মই তিল পিঠা বনালোঁ। তো আজি বোলো গম লাড়ু কেইটামান বনাওঁ। আপোনালোকৰ বাৰু ভোজ খাবলৈ লৈছেনে বাৰু? আৰু চবলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ ভোজখনো কি আমাৰ ঘৰতে। আজিকালি সেইটো পৰিৱেশ তেনেকৈ খুব কমেই মানুহৰ গোটেই চুবুৰীটো মিলি বা গোটেই গাঁওখন মিলি যোনটো মানে ভোজ খায়। আজিকালিতো তেনেকৈ নাই। আজিকালি ভেলাঘৰ আৰু মেজিও ঠিক আপোনাৰ মঞ্চতহে দেখিবলৈ পোৱা যায়। আমি আগতে সৰুতে বিহু বুলি ক'লে যিটো ফূৰ্তি হয় মানে ঘৰত সৰু হৈ থাকোঁতে আমি সেইটো পৰিৱেশ পালোঁ আৰু এতিয়াতো সেইটো পৰিৱেশ দেখি নাপাওঁ। বিহু বুলি ক'লে আৰু বহুত দিনৰ আগৰ পৰা মানে আপোনাৰ ঢেঁকীৰ মাত শুনো। চবেই আৰু পিঠা পনা খুন্দিবলৈ লয় আৰু ভোজ ভাতো চবেই লগত মিলি খোৱা হয়। মেজি ঘৰ ভেলাঘৰ সেইবিলাক সাজে। আমাৰ দাদাহঁতে আগতে সাজে বনায়। কেইবাদিনৰ আগৰ পৰা মানে তাতে ভেলাঘৰতে থাকিবলৈ যায় আৰু সেইবিলাক পৰিৱেশ কিমান ভাল লাগিছিলে ন? আজিকালি সেইটো পৰিৱেশ তেনেকৈ নায়েই। লগতে সকলোৱে ভোজ ভাত খোৱা। আজিকালি আৰু দুই তিনি ঘৰ মিলি তেনেকেই ভোজ খোৱা নিচিনা হয়। দেখোঁ প্ৰায় তেনেকৈ। আৰু কথা বতৰা পাতি যাম বাৰু। লগতে মই এয়া লাড়ু বনাবৰ কাৰণে পূজা কৰি আছোঁ। লাড়ু বনাই আছোঁ আৰু এইফালে আমাৰ ছোৱালী আহি পালেহি। কৈ দিয়া চবকে হাই। কি খবৰ? আৰু কোৱা আকৌ কিবা এটা। কিয়?
তাই মানে আজিকালি কিবা কিবি বনোৱাৰ লগে লগে আহি আৰু চেয়াৰ এখন লৈ পিনি উঠি ল'বহি কিনো বনাইছোঁ মানে চাই আহি আৰু উঠি পিনি নহ'লেতো তলত এনেকৈ ঢুকি নাপায় নেদেখি ভালদৰে আহি পিনি আৰু এনেকৈ চাই ল'বহি উঠি ঠিক আছে প্ৰথমতে মই লাড়ুবিলাক বনাই লওঁ পাছত লগ পাই আছোঁ তো ফাইনেলি মোৰ লাড়ু বনোৱা হৈ গ'ল আপোনালোককো দেখাওঁ ৰ'ব এইয়া এতিয়া যাওঁ বাহিৰলৈ চবেই জুই ফুৱাই আছে বাহিৰতে জুইকা জ্বলাইছে বুলি সেইদিনাখন কৈছিলোঁ নহয় তো চবেই জুই ফুৱাই আছে ময়ো যাওঁ জুই ফুৱাওঁগৈ কথা চথা পাতোগৈ চবেই তাৰপাছত মানুহজনীও এতিয়া বাহিৰত মানে হোম থিয়েটাৰটো লৈ গ'ল বাহিৰলৈকে বাহিৰতে গান বজাই আছে যাওঁ ময়ো ৰ'ব গুড মৰ্ণিং কালি আকৌ ভিডিঅ' কৰাই নহ'ল এতিয়া জলপান খাব লৈছোঁ আৰু আলু খাবলৈ লৈছোঁ তাকে মমনক দিবলৈ আহিছোঁ আমিনো এয়া লোৱা এইয়া মমনে খাব লৈছে এতিয়া এয়া কি দিছোঁ এয়া চোৱাচোন কি দিছোঁ এইটো হৈছে দৈ এইটো চিৰা আৰু গুড় এইটো হৈছে আলু এইটো হৈছে আলু এতিয়া খোৱা সেইটো আলু আলু দৈৰ লগত খাবানে দৈ নেখাওঁ কিয় নোখোৱা খোৱাচোন মিঠা মিঠা দৈ হয়নে এতিয়া লগতে ময়ো খাই লওঁ ভালকৈ খোৱা ভাল লাগিছেনে কিয় একো নহয় খাই দিয়া গুচাব নালাগে গোটেইখিনি তুমি এনেকৈ খাই দিয়া তাৰপিছত গুচি যাব এতিয়া খাই লওঁ গোটেইবিলাক আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই 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 কৈ দিয়া বাই বাই